মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে এটি ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি নতুন টপিকছ এটা শিকিম, কিছুমান নতুন ইংলিছ ৱৰ্ড শিকিম আৰু নহ'লে এই ৱৰ্ডবিলাক তোমালোকে জানা কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ তোমালোকে কৰিব নোৱাৰা, তাৰ ওপৰত আজি আমি ভালকৈ চৰ্চা কৰিম আৰু এই চৰ্চাৰ বিষয়টো তোমালোকে ধুনীয়াকৈ শিকি ল'বা। তোমালোকৰ ইংলিছ ভোকেবুলাৰী কোৱা বা অন্যান্য ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ যদি সঠিকভাৱে কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ ইংলিছ একদম ধুনীয়া হ'ব, আকৰ্ষণীয় হ'ব। তেন্তে বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এতিয়া আজিৰ বিষয়টো হৈছে ধৰি লোৱা যিকোনো কাম এটা কৰিবলৈ আৰু সেই কামৰ এটা প্ৰবাবিলিটি থাকে, এটা সম্ভাৱনা থাকে, এতিয়া বা এটা পাৰ্চেণ্টেজ থাকে। এই কাম এটাৰ কিমান পাৰ্চেণ্টেজক ইংলিছ কি ৱৰ্ডেৰে সূচোৱা হয়। এতিয়া ধৰি লোৱা এটা কাম তুমি কৰিবাই 100% মানে কাম এটা কৰিবা, মানে কামটো কৰাৰ সম্ভাৱনা 100% বা কামটো তুমি পাৰিবা 100%। গতিকে তাত আমি যে মই 100% কামটো কৰিম এনেকুৱাকৈ নকৈ আমি ডেফিনেটলি ক'ব পাৰোঁ। 100%ক ইংলিছত ডেফিনেটলি বুলি কোৱা হয়। মনত ৰাখিবা, 100%ক ইংলিছত ডেফিনেটলি বুলি কোৱা হয়। তাৰপিছত 90%, এতিয়া কোনো এটা কাম তুমি কৰাৰ সম্ভাৱনা 90% বা কামত ছাকচেছ ৰেট 90%, এনেকুৱা যিকোনো 90%ক আমি ইংলিছত ক'ব পাৰি। 90%ক ইংলিছত কোৱা হয় অলমষ্ট অৰ চাৰ্টেনলি। মনত ৰাখিবা, যিকোনো ক্ষেত্ৰত 90% ইউজ কৰাৰ সলনি তুমি কথা কওঁতে যে 90% চিয়'ৰ এই কামটো হ'ব, সেইটো 90% চিয়'ৰ নকৈ তুমি ক'ব পাৰা অলমষ্ট বা চাৰ্টেনলি। 90%ক ইংলিছত অলমষ্ট বা চাৰ্টেনলিৰে সূচোৱা হয়। আৰু যদি 80% হয়, কোনো এটা কাম কৰাৰ বা কোনো এটা কামত ছাকচেছ হোৱাৰ বা কোনো এটা কামত ফেইল হোৱাৰ মুঠ কথা হৈছে যিকোনো ক্ষেত্ৰত 80% বুজাবলৈ লাইকলি কোৱা হয়। 80% মানে হ'ল লাইকলি। 80%ক ইংলিছত লাইকলি বুলি কোৱা হয়। মনত ৰাখিবা কথা। আৰু যদি 70% হয়, যিকোনো কামত 70% যদি হয় তেতিয়াহ'লে তাত তোমালোকে ইউজ কৰিবা প্ৰভাবলি। 70%ক ইংলিছত প্ৰভাবলি বুলি কোৱা হয়। 70% প্ৰভাবলি। আৰু যদি 60% হয়, কোনো এটা কামত ছাকচেছ ৰেট বা যিকোনো ক্ষেত্ৰত, ধৰি লোৱা মোৰ এই ভিডিঅ'টো মন কৰিবা, এই ভিডিঅ'টো বা মোৰ চেনেলত যিমান ৱাটচ টাইম আহে সেই ৱাটচ টাইমৰ 60% মানুহেই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। গতিকে সেইটো ক্ষেত্ৰত 60% বুজাবলৈ পাৰহেপছ বুলি ক'ব পাৰে যে পাৰহেপছ মানে মানুহখিনিয়ে যিবিলাকে মানে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকৰ পৰা মোৰ ৱাটচ টাইম বেছি আহে। মনত ৰাখিবা, 60%ক পাৰহেপছ দি বুজোৱা হয়। আৰু যদি 50% হয়, যিকোনো কামত 50%ক ইংলিছত মে বি বুলি কোৱা হয়। 50% মে বি। মনত ৰাখিবা, 50%ক মে বি বুলি কোৱা হয়। যদি 40% হয় তেতিয়াহ'লে আনলাইকলি বুলি কোৱা হয়। 40%ক ইংলিছত আনলাইকলি বুলি কোৱা হয়। 40% আনলাইকলি। 30%ক ইমপ্ৰবাবলি বুলি কোৱা হয়। মনত ৰাখিবা, 30%। ধৰি লোৱা ক'ৰবাত যোৱাৰ চান্স তোমাৰ 30%, গতিকে ক'ব পাৰা ইমপ্ৰবাবলি, মানে তুমি যোৱাৰ চান্স কেৱল মাত্ৰ 30% আছে। আৰু যদি 20% হয়, কোনো কামৰ বা ক'ৰবাত যোৱাৰ সম্ভাৱনা 20% বা 20%ক ইংলিছত কোৱা হয় ডাউটলি। যদি তাৰমানে যোৱাৰ সন্দেহ আছে, যাবও পাৰা নাযাবও পাৰা, ডাউটলি। 20%ৰ ক্ষেত্ৰত তোমালোকে ডাউটলি ইউজ কৰিবা। আৰু যদি 10% হয় তেতিয়াহ'লে 10%ক কোৱা হয় অলমষ্ট নেভাৰ। 10% মানে অলমষ্ট নেভাৰ ইংলিছত কোৱা হয়। আৰু 0%ক ডেফিনেটলি নট বুলি কোৱা হয়। গতিকে এই কথাখিনি তোমালোকে মনত ৰাখিবা। ইংলিছত এইখিনি ৱৰ্ড তোমালোকে ইউজ কৰিব পাৰিবা। এই ৱৰ্ডখিনি ইউজ কৰিলে তোমালোকৰ ইংলিছ ধুনীয়া হ'ব, কোনোবাই শুনিলেও ভাল লাগিব আৰু তোমালোকৰ এই শব্দকেইটা তোমালোকে শিকিব লাগিব। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, 100%ক ডেফিনেটলি বুলি কোৱা হয়। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, 100% মানে ডেফিনেটলি, 90% মানে অলমষ্ট বা চাৰ্টেনলি, 80% হৈছে লাইকলি, 70% হৈছে প্ৰবাবলি, 80%
60%ক কোৱা হয় পাৰহেপছ, 50%ক কোৱা হয় মে বি, 40%ক কোৱা হয় আনলাইকলি, 30%ক ইমপ্ৰবাবলি, 20%ক ডাউটলি, 10%ক অলমষ্ট নেভাৰ, 0%ক কোৱা হয় ডেফিনেটলি নট। এইখিনি কথা তোমালোকে মনত ৰাখিবা। এতিয়া এইখিনিতে তোমালোকক এটি বিশেষ কথা কৈ দিওঁ। এতিয়া যিসকল ছাত্ৰ ছাত্ৰী তোমালোক সকলোৱে নতুন বছৰ আহিছে, তোমালোকে প্ৰমোশ্যন পাইছা নতুন নতুন ক্লাছত, গতিকে প্ৰতিটো ক্লাছৰ কিছুমান বিষয়ৰ ওপৰত ভিডিঅ' অনা হ'ব চেনেলটোত, ইংলিছৰ ওপৰত, মেথামেটিক্সৰ ওপৰত, আটাইকেইটা বিষয়ৰ ওপৰত। গতিকে তোমালোক যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবা, এইটো তোমালোকলৈ মোৰ আবদাৰ থাকিল। তেতিয়াহ'লে তোমালোকে নতুন নতুন ভিডিঅ' পাই থাকিবা আৰু বেল আইকনত তোমালোকে ক্লিক কৰি দিবা নটিফিকেশ্যন পাই থাকিবলৈ। আৰু আগন্তুক ভিডিঅ'ত আমি আকৌ লগ পাম। ধন্যবাদ থাকিল।